Hello friends, Murane Tiblogolo সকলোকে স্বাগতম জনাইছো। আজি 15 আগষ্ট ইন্ডিপেন্ডেন্স ডে পালন কৰিলো ৰাতিপুৱাৰ ভাগত সাব চেণ্টাৰত ভিডিঅ' বনোৱা নহল হাকাৰ হল মানে এতিয়া সন্ধিয়া হল আজি স্পেশাল খানা বনাম মই ৰাতিৰ খানাটো একদম মানে স্পেশাল হ'ব আৰু গাহৰি মাংস আৰু কচু ফুল এয়া গাহৰি মাংস আৰু কচু ফুল দিয়ে বনাম আপোনালোকে চাই থাকিব ৰেচিপিটো মই কেনেকৈ বনাম বহুত টেষ্টি হ'ব মানে খাই আপোনালোকেতো সবে খায় ন কচু ফুল আৰু গাহৰি মাংসটো সবৰে ফেভৰেট হয় বিশেষকৈ মানে আমাৰ বড়োবিলাকৰ বহুত ফেভৰেট আৰু গাহৰি মাংস মোৰ কাৰণে বহুত ফেভৰেট মই বহুত ভাল পাওঁ গাহৰি মাংস খাই গাহৰি মাংস আৰু কচু ফুল বনাম এতিয়া আগতে কচু ফুলখিনি বাছি লওঁ কচু ফুলখিনি বাছি লোৱা হ'ল এয়া আৰু এইখিনি এয়া ফুলৰ মাজত থকা এইখিনি দিলে খোজায় সেইকাৰণে দিব নোৱাৰি এয়া এইখিনি বহুতে মানে সৰু সৰুকৈ কাটি লয় কিন্তু মই সৰু সৰুকৈ কাটি লোৱা নাই আৰু মই এতিয়া এয়া কচু ফুলখিনি বাছি টেঙা ছিঙিবলৈ আহিছোঁ বাৰীত কচু ফুলত টেঙা দিব লাগে মানে টেঙা দি খাম আৰু খাৰ বনায়ো খাই বহুতে খাৰ বনাই খালেও বহুত টেষ্টি লাগে মাংসৰ লগত মাছৰ লগতো টেষ্টি লাগে মই আজি টেঙা বনাম খাৰ নাখাওঁ এয়া চাওক টেঙা মেষ্টা মাছৰ লগত জোল খাই বহুত ভাল লাগে যোৱাকালিহে খালোঁ মাছৰ লগত জোল বনাই এয়া এইবিলাক ছিঙিলোঁ যোৱাকালি এয়া চাওক টেঙা ইমান ধুনীয়া মাছৰ লগত জোল খাই ইমান ভাল লাগে যোৱাকালিহে খালোঁ মাছ আৰু কেঁকুৰা দুটামান দি দিলেতো আৰুহে বেছিকৈ টেষ্টি হয় এতিয়া চাই থাকক আপোনালোকে মই কেনেকৈ বনাইতো চবেই বনায় কিন্তু মই কেনেকৈ বনাম চাই থাকক আপোনালোকে কেৰাহীখন গৰম হ'ল এয়া তেল অলপমান দি ল'ম গাহৰি মাংসত বহুতে তেল নিদিয়ে কিন্তু মই তেল নিদিয়াকৈ গাহৰি মাংস খাব নোৱাৰোঁ বিৰাট মানে অলপো মই ভালে নাপাওঁ আৰু মানে গোন্ধ পাওঁ তাৰপিছত পিঁয়াজখিনি মই তেলত অলপমান ভাজি ল'ম বেছিকৈ নাভাজোঁ এয়া তেল গোটেই অলপমান দিছোঁ গাহৰি মাংসটো বহুত তেল ওলাব তেল লগা গাহৰি মাংস অকল পিঁয়াজখিনি ভাজিবৰ কাৰণেহে তেলখিনি দিছোঁ ইমানটো দিয়া নাই পিঁয়াজখিনি ইমানটোৱে ভাজি ল'ম বেছি ৰঙচুৱাকৈ নাভাজোঁ আৰু এয়া মাংসখিনি বইল কৰি থোৱা হৈছিলোঁ তেতিয়াতে নিমখ দি লওঁ একেবাৰে মাংসখিনি ভাজি সৰু হৈ গ'ল এয়া তেলে ওলাল আৰু বহুতকৈ এতিয়া
আদা নহৰু খুন্দি লোৱাখিনি দিওঁ। আদা নহৰু জলকীয়া আৰু এইখিনিও জলকীয়া, শুকান জলকীয়া এইখিনি কৰি দিওঁ একেবাৰে। হালধি দি লওঁ। এতিয়া কচু ফুলখিনি দি দিওঁ ইয়াত। আৰু শেষত দিবা এয়া জাব্ৰাং আৰু গোলমৰিচ ওলাই ল'লোঁ। খুন্দি লোৱা হ'ল এয়া জাব্ৰাং আৰু গোলমৰিচ, আৰু এয়া মেষ্টা টেঙাখিনি বাছি ধুই থৈ দিলোঁ, দিয়া নাই, এতিয়া দি থ'ম আৰু। মেষ্টা টেঙাখিনি দি থৈ দিওঁ একেবাৰে। কচু ফুল আঞ্জাখন হ'ব আৰু এতিয়া এয়া খুন্দি লোৱা জাব্ৰাং আৰু গোলমৰিচখিনি দি দিওঁ। এয়া কচু ফুল আৰু গাহৰি মাংসৰ আঞ্জাখন হৈ গ'ল। কচু ফুল গাহৰি মাংস এনেকৈ বনালে খাবলৈ বহুতে টেষ্টি হয়। দেখাতে ইমান ধুনীয়া দেখিছে। এয়া শুকান জলকীয়া দিছোঁ, কালাৰটো ইমান ধুনীয়া হৈছে ৰেড চিলি দিয়াৰ দৰে, কিন্তু মই ৰেড চিলি দিয়া নাই ইয়াতে। তেনেহ'লে আজিৰ ভিডিঅ'টোকো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলত যদি কোনোবাই নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ গুড নাইট, বাই বাই।